নাই চৰকাৰ গঠন কৰাৰ 3 মাহৰ ভিতৰত মোদীজী অসমৰ ৰাজভৱনত আহিছিলে, সকলো দল সংগঠনক লগ কৰিছিলে আৰু এতিয়া চৰকাৰ শেষ হ'ব 3 মাহ আগত মানে মোদীজী বগীবিল দলং উদ্বোধন কৰিব আহি আছে। গতিকে আমি মোদীজীক ৱেলকাম কৰিছোঁ, তেখেতৰ সেফ জাৰ্নিৰ কাৰণে আমি কামনা কৰিছোঁ আৰু এই সময়তে আমি তেখেতক ৰিমাইণ্ড কৰিছোঁ যে 2014ত যি প্ৰমিছটো কৰা হৈছিলে, 2014ত যি কথাটো আমাক দিয়া হৈছিলে যে বড়ো সমস্যা স্থায়ী সমাধান কৰিম, কিন্তু আজিলৈকে আমি সেইটো এটা পলিচি ডিচিশ্যন আমি দেখিবলৈ পোৱা নাই। হয়, আমাৰ লগত সময়ে সময়ে আলোচনা হৈছে আৰু সেই আলোচনাত মানে বহুত কথা আলোচনা হৈছে, কিন্তু আজিলৈকে আমি না মোদীজীক আমি লগ পাইছোঁ, না আজিলৈকে মানে আমাৰ সমস্যাৰ সমাধানৰ কাৰণে আমি আশ্বস্ত হোৱা কিবা এটা পদক্ষেপ দেখিবলৈ পাইছোঁ। গতিকে আজিৰ যিটো ধৰ্ণা, এই ধৰ্ণা কাৰ্যসূচীৰ মূল দাবীটো সেইটোৱে যে অতি শীঘ্ৰে বড়ো সমস্যা সমাধানৰ কাৰণে মোদী চৰকাৰে পলিচি ল'ব লাগে আৰু সেই পলিচি ডিচিশ্যন লৈ আগবাঢ়ি আহিব লাগে, আলোচনা কৰিব লাগে আৰু সমস্যা সমাধান কৰিব লাগে। তো সেইকাৰণে আজি আমি মোদীজীক ৱেলকাম কৰাৰ লগতে দিল্লীত পাৰ্লিয়ামেণ্ট ছেশ্যন চলি আছে, সেইকাৰণে আজি আমি চৰকাৰক আহ্বান কৰিছোঁ অতি শীঘ্ৰে বড়ো সমস্যা সমাধান কৰাৰ কাৰণে পদক্ষেপ ল'ব লাগে। আৰু ইয়াতে ক'ব বিচাৰিছোঁ, আজি বড়োসকলৰ সংগ্ৰামটো লৈ পেলাই কিছুমানে যিটো মানে লম্ফজম্ফ দেখাইছে যে অনাবড়ো সংগঠন নাম লৈ পেলাই কিবা লৈ পেলাই যিটো এণ্টি বড়ো শ্লোগানবিলাক দিছে, সেইটো কিন্তু সমাজখন শান্তি অটুট ৰখাত কিন্তু এইটো মানে কেতিয়াও সহায় নকৰিব। সেইকাৰণে আজি আমি স্পষ্ট কৰিব বিচাৰিছোঁ, আমি যিখিনি অসমীয়া ভাষা জানো সেইখিনি ভাষাৰে স্পষ্ট কৰিব বিচাৰিছোঁ, হিন্দী ইংলিছেৰে নহয়, যে আমি কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে কাম কৰা নাই। না আমি ৰাজবংশীৰ বিৰুদ্ধে কৰিছোঁ, না আমি মাইনৰিটিৰ বিৰুদ্ধে কৰিছোঁ, না আমি আদিবাসীৰ বিৰুদ্ধে কৰিছোঁ, কাৰো বিৰুদ্ধে আমি কাম কৰা নাই। হয়, এই অঞ্চলত কেতিয়াবা কোনোবা অস্ত্ৰধাৰীৰ কাৰণে কিছুমান সংঘৰ্ষ হৈছে, জীৱন যাব লগা হৈছে, সা সম্পত্তি নষ্ট হৈছে, ইয়াৰ কাৰণে আমিও দুখিত, আমাৰো ধ্বংস হৈছে। কিন্তু আজি যি কথাবিলাক সমাজ গঢ়াত সহায় নকৰে, যি কথাবিলাক সমাজখন আগুৱাই যোৱাত সহায় নকৰে, আমাৰ লগত যুঁজি পেলাই কি পাব, আমাক টাৰ্গেট কৰি পেলাই তেখেতসকলে কি পাব? তেখেতসকলে আজি বড়োৰ যিটো বিৰুদ্ধে যিটো কাম কৰা, নিজৰ জাতি জনগোষ্ঠীৰ কাম কৰক। কিছুমান মানুহ লম্ফজম্ফ কৰিছে, কোকৰাঝাৰৰ MP ডাঙৰীয়াই বড়োৰ এগেইনষ্টৰ কথা কৈ আছে, কিন্তু NRC এটাও মাত নামাতিলে, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ এটাও মাত নামাতিলে, নিজৰ জনগোষ্ঠীৰ কাৰণে মাত মাতা নাই। আজি থলুৱা নিযুক্তি হ'ব লাগে, এটাও মাত মাতা নাই। মানে 80% যে আজি মানে থলুৱাই মানে নিযুক্তি পাব লাগে, চেণ্ট্ৰেল ষ্টেট মানে বিভিন্ন আজি নিকায় নিগমৰ পৰা আদি কৰি বিভিন্ন ডিপাৰ্টমেণ্টবিলাকৰ, ইয়াত একো মাত মাতা নাই। চ' আজি যিটো বড়োবিলাকক টাৰ্গেট কৰি লৈছে, এইটো অসমত কোনোদিন শান্তি প্ৰতিষ্ঠা নকৰিব, বৰঞ্চ আমাক বড়োলেণ্ড আন্দোলনটো তীব্ৰৰ পৰা তীব্ৰতৰ কৰাতে সহায় কৰিব। তো সেইকাৰণে এই কথাবিলাক আমি আজি স্পষ্টকৈ কৈছোঁ যে অতি শীঘ্ৰে বড়ো সমস্যা সমাধান কৰিব লাগে, ভাৰতৰ এটা নতুন ৰাজ্য ইয়াত সৃষ্টি কৰিব লাগে। কাইলৈ মোদী আহি আছে, আপোনালোকে ধৰ্ণা কাৰ্যসূচীৰে ৱেলকাম কৰিলে? সেইকাৰণে আমি মোদীজীক ৱেলকাম কৰিছোঁ যে মই আগতেই কৈছোঁ যে চৰকাৰ গঠন কৰাৰ 3 মাহৰ ভিতৰত মোদীজী ৰাজভৱনত আহিছিলে, অসমৰ ৰাজভৱনত আমাক চবকো মাতি পেলাই আমি লগ পাইছিলোঁ। ইয়াৰ পিছত আজিলৈকে আমি লগ পোৱা নাই, আমাৰ সমস্যা দুখ দুৰ্যোগবিলাক আমি ক'বলৈ সুযোগ পোৱা নাই। চ' আজি চৰকাৰ শেষ হ'বলৈ 3 মাহ আগত মোদীজী অসমত আহি আছে। গতিকে আমাৰ কথাটো আমি কৈছোঁ যে 2014ত ইলেকশ্যনত নামাৰ আগতে তেখেতসকলে মেনিফেষ্টত কৈছিলে যে আমি বড়ো সমস্যা সমাধান কৰিম, কিন্তু এই বড়ো সমস্যা আজিলৈকে সমাধান নহ'ল। বাকী জনগোষ্ঠী, বাকী জাতি গোষ্ঠীৰ কি হৈছে আমি নাজানো অসমত, কিন্তু আমাৰ কথাটো আমি কৈছোঁ যে মোদীজী যিহেতু আহি আছে আমি ৱেলকাম কৰিছোঁ। তেখেতে ছেফ জাৰ্নি, তেখেতে ভালে আহি পাওক অসমত, ভালে বগীবিল দলং মানে ইনাগুৰেট কৰক, সকলো আকাংক্ষা বগীবিল দলং, এই বগীবিল দলংটো ইনাগুৰেট কৰক, আমি চবে শুভকামনা দিছোঁ। কিন্তু ইয়াৰ লগতে বড়ো সমস্যা সমাধান কৰাৰ কাৰণে আমি দাবী জনাইছোঁ।